নমস্কাৰ, আপোনালোকৰ মাজত লৈ আহিছোঁ আজি ঢেকীয়া শাকৰ ভাজিৰ ৰেচিপি। এয়া ঢেকীয়া শাক ধুনীয়াকৈ বাছি ল'লোঁ, এয়া ধুই ল'লোঁ, কাটি ধুনীয়াকৈ। এয়া পিঁয়াজ ডাঙৰ সৰু সৰুকৈ এটা কাটিছোঁ, নহৰু আৰু ডিম এটা। আজি মই ডিমেদি বনাম। এয়া কেৰাহী গৰম হৈ গৈছে, ইয়াত এতিয়া মই তেল দি দিছোঁ। তেলটো গৰম হোৱাত নহৰুখিনি কাটি থোৱা নহৰু দি দিছোঁ। ইয়াত পিঁয়াজ আৰু জলকীয়া দি দিছোঁ।